মাথো কোৱা হ'ব ৰাখলীলা ৰাখলীলা সহযোগ কৰিছে ইণ্ডিগো আউটচাইন্স এভৰিথিং এলছ এবাৰ মাথো কোৱা হ'ব ৰাখলীলা সৰি ছাছপেক্টটো গৰম আছিল ফোন বাজিছে দেউতাৰ ফোন ধৰা হেল্ল' হেল্ল' গৌৰী কওক ভাত খালে নাই খোৱা মাৰে বনাইহে আছে তোমালোকে খালা ময়ো এই ৰান্ধিহে আছোঁ এওঁ পঢ়ি আছে যে দিওঁ নেকি পাতক আপুনি দিয়াচোন অঁ দেউতা কোৱা এই গৌৰী একো অসুবিধা পোৱা নাই নহয় নাই পোৱা দেউতা আৰু শুন তই ভালদৰে পঢ়া শুনা কৰি আছতো কৰি আছো হেৰি কাইলৈ প্ৰিয়ম্বদাক বিনা প্ৰতিদ্বন্দ্বিতাৰে ইলেকশ্যন জিকিব বুলি ঘোষণা কৰিব নহয় মোনো কিবা কবি তই দেউতা কোননো ভণ্টি নেকি এই তাই কিবা কয় বোলে ল ক বৌ ভণ্টি ববিতা হেৰি ভাত দিওঁনে কি হ'ল মইনাৰ আকৌ কিবা হৈছে নেকি মইনা আজি মুনুৱে ফোনত গৌৰীক বৌ বুলি মাতিছে জাননে আমাৰ মুনুৱে কথা ক'ব পাৰিব ভাল হ'ব বুজিছ ভালদৰে কথা ক'ব পৰা হ'ব হ'ব আমি কাৰো অন্যায় কৰা নাই নহয় ভগৱানে আমাৰো অন্যায় কৰিবলৈ কাকো নিদিয়ে বুজিছে না দেহাৰ লগত কথা পাতিলি কাইলৈকো পাতিবি দে তেতিয়া তোৰ মনটো ভাল লাগিব বহুত সময় হ'ল ন নাই হোৱা তুমি উঠা কিমান সময় হ'ল 2 ঘণ্টামানেই হ'ল চৰি চৰি কিয় আকৌ মায়ে তোমাৰ লগত মোক তোমাৰ কেয়াৰ ল'বলৈ পঠাইছিলে আৰু মই কি কৰি আছো ইয়াত চাহ দিব লাগে আৰু মই পুষ্টি মাৰি শুই আছো পাগলেই মই কোনো কামৰ মানুহ নহয় আৰে কি কৰিছা লাহে লাহে একো নাই পঢ়িবই লাগে মই তুমি উঠি আহিব নালাগে পঢ়ি থাকা মই পটাপট গাটো ধুই চাহ বনাওঁহি হ'ব
লাহে লাহে যোৱা মোৰ চাহ খাবলৈ ইমানো মন যোৱা নাই নহয় পুৱাই উঠি পঢ়ি থাকিলে চাহ খাবলৈ মন যায় নে নাযায় মই ভালদৰে জানো ময়ো পঢ়িছিলোঁ এসময়ত ৰ'বা মই পটককৈ আহিম ঋষি ঋষি বাহিৰত আৰে কি হ'ল বাহিৰত বাহিৰত কি বাহিৰত মানুহ ওখ গুণ্ডা ওখ গুণ্ডা অ হাঁহিছা কিয় আৰে গুণ্ডা নহয় সেয়া হৈছে জন্দা চিকিউৰিটি অফিচত কৰে দেখাতহে অসুৰৰ দৰে কিন্তু মনটো বহুত ভাল মিছাকে কৈছা তুমি এই সঁচাকে কৈছো মই মিছাকে কিয় ক'ম হা চিনাকি কৰাই দিম আৰু কাপোৰবোৰ কি কৰিলা খা তাতে পেলালো মানুহ মাৰিবা দেই তুমি আহা আহা তুমি এনেই ভয় খাই আছা হা আৰে কোনো নাই অ আহা কি হ'ল এইটো লোৱা ধৰা তুমি যোৱা গা ধোৱাংকে মই ৰৈ আছো লওক কি চিন্তা কৰি বহিলেনো নহয় তাত বা কি পৰিৱেশ ঘূৰি বা আকৌ তাত কি পাইছেগৈ ভাল নে বেয়া লগত দেখা যোৱা নাই নেকি কিবা তাৰ ওপৰত মোৰ একো ভৰসা নাই তাইক অকলে ঘৰত এৰি থৈ কলৈ যাবগৈ একো ঠিক নাই আপুনিও যে নহয় সি ইমান দায়িত্ব নোহোৱা নহয় দিয়ক আৰু এতিয়া তাৰ ঘূৰি ফুৰিবলৈ সময় নাই পঢ়াৰ পৰা বোলে মোৰ দাঙিবলৈকে আজৰি নাই কোনে ক'লে তোক কালি ৰাতি গৌৰীলৈ ফোন কৰিছিলোঁ নহয় তাইয়ে ক'লে এই ওচৰৰ মানুহবোৰ কেনেকুৱা সুধিছিলি নেকি ঘৰৰ মালিকৰ বাহিৰে বেলেগক লগেই পোৱা নাই আৰু বেলেগ নাই চাগে হক দে বেছি মানুহ হ'লে ভয়হে কোনবা মানুহ কৰবা মানুহ ক'বতো নোৱাৰি লোৱা থেংক ইউ তোমালে নৰখালা কিয় একেখনৰ পৰাই খাম বুলি ভাবিছিলোঁ আহা কি হ'ল নাই এবাৰ মাথো কোৱা হ'ব ৰাখলীলা তোক কিমান বুজাম তাই ভুল নাছিল নহয় তেন্তে ভুল কি মোৰ আছিল একো নকৰাকে জেলত থাকিবলগীয়া হ'ল মই কেনেকে আছিলো জানো মই এই সুদা পকা এখনত শুই আছিলো খাবলৈ দিছিলে ধান থকা চাউলৰ ভাত দাইলৰ নামত তাই এতিয়া গুৱাহাটীত ৰচকী হ'বলৈ গৈছে নিদিম শান্তিৰে থাকিবলৈ নিদিম প্ৰয়োজন হ'লে এইবাৰ মই গুৱাহাটী যাম আৰে উৰুৱাই দিম চালাদ ট্ৰাকেদি
তই পাগল হৈছ নেকি? অঁ পাগল হৈছোঁ আৰু হ'ম। এতিয়া আৰু নপঢ়া নেকি? এঘণ্টামান ৰৈ লওঁ ৰ'বা। ৰোৱা যদি বজাৰৰ পৰা আহোঁগৈ ব'লা, মাছ কেইটামান লৈ আহোঁ। পুঠি মাছ পামনে? ব্ৰেইনৰ কাৰণে ভাল বোলে। মিছাকে কৈছোঁ বুলি ভাবিছা? সোধাচোন মাক। ইয়াত পুঠি মাছ নাপায়, বেলেগ মাছ আনিম বোলা। ৰ'বা মই পইচা কেইটা লৈ লওঁ। তোমাক জিন্স পেণ্ট লাগিব নেকি? জিন্স? কিয়? নহয় মানে ইয়াত চাদৰ মেখেলা পিন্ধি থাকিব নালাগে। মা দেউতাহঁতো নাই, জিন্স পেণ্টে পিন্ধিব পাৰিবা। নালাগে দিয়া, বোৱাৰী হ'লোঁ এতিয়া, জিন্স নিপিন্ধো। আৰু চাদৰ মেখেলাতহে নিজকে ভাল লাগে দেখোন। হ'ব দিয়া, তোমাৰ ইচ্ছা। ব'লা। দোস্তি কেতিয়া আহিলা বে? কোন আবে বিয়া পাতিলা? বৰ সোনকালে পাতিলা বে। বাৰু যি হৈছে ভালে হৈছে। কংগ্ৰেচুলেশ্যন কংগ্ৰেচুলেশ্যন। ই ভাল ল'ৰা নহয়, ই ড্ৰাগ এডিক্ট। আৰু ৰিহেবৰ পৰা অহা তাৰ 2 সপ্তাহমানহে হৈছে। মাত বোল কৰাৰ কোনো প্ৰয়োজন নাই। থাকে ক'ত? ইয়াতে থাকে। এতিয়া আহা। মুনু, মিঠাই খাবি? মিঠাই আনিলে যে? আপুনি মানে বেবেজিয়ালৈ গৈছিলে যদি মোক নকলে কিয়? বস্তু দুটামান আনিব লগা আছিলে। এনেকৈ মনে মনে যায় নেকি? কৃষ্ণৰ জন্ম নজনাকে তই একেবাৰে কুৰুক্ষেত্ৰ পাওগে। মই কিনা নাই মিঠাই। নিকিনিলে কোনে দিব? মিছা কথা নকব দেই। প্ৰিয়ম্বদাই গাঁৱত বিলাই ফুৰিছে। ইলেকশ্যনত জিকিলে তেওঁ। কি? কিন্তু ইলেকশ্যন? তোক মই কোৱা নাছিলো নেকি বেলেগ কোনো প্ৰাৰ্থী নাই? সেইকাৰণে তেওঁ জিকিলে বুলি ডিক্লেয়াৰ দিলে। অৱশ্যে ভালেই হৈছে দে, ইলেকশ্যনৰ খৰচো কমিলে। ল মিঠাই খা। থৈ দিয়ক, পাছত খাম। আৰু মুনুৱে? তাইক এতিয়া মেডিচিন খুৱাইছোহে, তাইও পিছতে খাব। হ'ব দে, পিছত খাবিগে। থৈ দে। হেৰি, কথা এটা কওকচোন, প্ৰিয়ম্বদাই ৰাইজৰ হৈ কাম কৰিব নে ৰথীন বৰাৰ দৰে আকৌ সুবিধাবাদী হ'ব? সেইটো নাজানো, এতিয়ালৈকেতো ভালেই দেখিছো। লংকালে গৈ ৰাৱণ হয়গে নহয় সেইটো পাছতহে গম পাম। কিন্তু মিঠাই বিলাই থাকোঁতে সকলোৰে একেটাই কথা, ইলেক্ট্ৰিচিটিৰ মিটাৰটো সলাব লাগে। সলাব জানো? সকলো ঠাইৰ ৰাজবোৰ যদি একলগে মাত দিয়ে তেনেহ'লে সলাবলৈ বাধ্য হ'ব। ৰাইজে ৰজা, ৰাইজৰ বেয়া কৰি কোনো বেছি দিন টিকি থাকিব নোৱাৰে, জানি থবি। দাদা, এই ৰৌটো কিমান? বেঙা? এইটো ৰৌ নহয়, এইটো ভকুৱা। গাঁৱৰ ল'ৰা হৈ মাছ চিনি নোপোৱা? আৰু এইবোৰ মাছ নাখাওঁ, লোকেল মাছ খাওঁ দিয়া। শিঙি, মাগুৰ। এই মাগুৰ মাছ এতিয়া 1200 টকা 1000 টকা চলি আছে। আধা কিলোমান দি দিওঁ। হে হৰি, গাঁৱত দেখোন এনেই পায়। আমি নাপাওঁ। আচ্ছা, ৰৌ কোনটো? এইটো ৰৌ এইটো। দাদা, ৰৌ আধা কিলো দিয়কচোন। হ'ব, কাটি আছো। তুমি কি মাছো চিনি নোপোৱা নে? মই কি মাছ মাৰি ফুৰোঁগে নেকি?
বুজিছো এবাৰ মাথো কোৱা হ'ব ৰাসলীলা কি হ'ল বা প্ৰিয়ংবদাক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰিলে কি অঁ এতিয়া ৰাইজক তাই মিঠাই খুৱাই ফুৰিছে অলপ দিন আগলৈকে এখেতৰ ভৰিত পৰি আছিল ককায়েকৰ বাবে গৌৰীক লাগে আৰু এতিয়া বাদ দেচোন এইবিলাক এনেতো হিন্দু জেলতে আছে ইলেকশ্যন কমিশ্যন ৰৈ থাকিব নেকি আমাৰ পঞ্চায়তৰ বাহিৰে বাকী সকলো পঞ্চায়ত কমিটি 1.5 মাহ আগতে শপত লৈ আজৰি তইতো ভালেই পাবি ভিনিয়েৰৰ যিমানেই বেয়া হয় তইতো ভালেই পাবি ভুল বুজি আছো তই বা মোক তোক মই অন্তত ভুল নুবুজো তই ভাবি চাইছ এখেত পঞ্চায়তৰ পৰা আউট হোৱা মানে কি হ'ল টিকেটৰ বাবে কিমান টকা দিছিলি মনত আছে নহয় তইতো নিজেই দিছিলি চিন্তা নকৰিবি বা কিবা এটা উপায় উলিয়াব লাগিব কি হ'ল গৌৰী তেল পৰিলে আৰে সাৱধান হ'ব লাগে অলপ চাওঁ 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 na 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 এইটো তোৰ পৰিছে দৰ্জাখন খোলাচোন অঁ গৈছোঁ ৰ'বা অ' গৌৰী কি কৰি আছা চাহ খালো এতিয়া ভাত ৰান্ধিবলৈ লৈছো হেৰি নহয় ইয়াৰ পৰীক্ষা কেনেকুৱা হৈছে মোক ভালেই হৈছে বুলি কৈছে হা বহুত ভাল হৈছে বুলি কোৱা অঁ এই বহুত ভাল হৈছে বুলি ক'বলৈ কৈছে মিছাকৈ কৈছে গৌৰী তোমালোক তাত সুখীতো কিন্তু আপোনালোকলৈ মনত পৰিছে আপুনি হাতেৰে ৰন্ধা খাবলৈ মন গৈছে সেইটো আৰু নাপাবা এতিয়া ইয়ালৈ আহিলেও তুমিয়ে ৰান্ধি খুৱাব লাগিব হ'লেই আৰু মই ভালকৈ ৰান্ধিবই নাজানো এবাৰ মাথো কোৱা হ'ব ৰাসলীলা